আজি 5 ছেপ্টেম্বৰ সকলোৱে জানে শিক্ষক দিৱস বুলি, কিয়নো আজি ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। এই দিনটোত তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত কেইজনমান বন্ধু আৰু কেইজনমান ছাত্ৰই তেখেতক জন্মদিন পাতিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া তেওঁ কৈছিল যে মই নিজকে ৰাষ্ট্ৰপতি, দাৰ্শনিক আৰু ৰাজনীতিবিদ হিচাপে পৰিচয় দিয়াতকৈ মই নিজকে শিক্ষক ৰূপে পৰিচয় দি বেছি ভাল পাওঁ। সেয়েহে তেওঁ জন্মদিনটোত ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সকলো শিক্ষকৰ বাবে শিক্ষক দিৱস হিচাপে পালন কৰি থকা হৈছে। আৰু এই দিনটো সমগ্ৰ শিক্ষকক সন্মান আৰু কৃতজ্ঞতা জনাই সেই তেতিয়াৰ পৰাই শিক্ষক দিৱস হিচাপে পালন কৰি থকা হৈছে। আমাৰ স্কুলৰ শিক্ষক দিৱসৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকলে গেটৰ বাহিৰৰ পৰাই বিহু নৃত্যৰে আমাক আদৰণি জনাইছে। এজন এজনকৈ শিক্ষকসকল সোমাই আহিছে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ বিহু নৃত্য প্ৰদৰ্শন কৰি আমাক আদৰণি জনাইছিলে। সৰ্বপল্লী ৰাধাকৃষ্ণক শ্ৰদ্ধাঞ্জলি জনাই ছাৰে ষ্টুডেণ্টসকলক দুই এষাৰ ক'লে। তেওঁলোকেও খুব মন দি শুনি আছিল ছাৰৰ কথাবোৰ। তেওঁলোকেও জানিবলৈ খুব ইচ্ছা কৰিছিল। স্কুলৰ সকলো ছাত্ৰ-ছাত্ৰীসকলৰ হৈ ক্লাছ 10ৰ ষ্টুডেণ্টসকলে গুৰু সেৱা কৰি তামোল পাণেৰে শৰাই আগবঢ়াই প্ৰাৰ্থনা জনাইছে। তেতিয়া এনেকুৱা লাগিছে যে এটা সময়ত আমিও কাৰোবাৰ কাৰণে শিক্ষক দিৱস পালন কৰিছিলোঁ। একদম বহুত দিনৰ আগৰ পৰা পইচা কালেক্ট কৰি কি কৰিম কি নকৰিম সেইখিনি কৰালৈকে সেই কথাখিনি মনত পৰি গৈছে। এয়া হৈছে আটাইতকৈ স্পেচিয়েল ষ্টুডেণ্ট। স্পেচিয়েল বুলি এইটো কাৰণে কৈছোঁ, ইহঁতি আটাইতকৈ সৰু ইহঁতি প্লে হাউচ আৰু নাৰ্চাৰী ক্লাছটো ইমান ধুনীয়াকৈ ডান্স কৰিছে নহয়। আজিকালি ল'ৰা ছোৱালীবোৰ সঁচাকৈ বহুত স্মাৰ্ট ইহঁতক কিবা এটা কৰিব দিলে আৰু এৰি দিলে হৈ যায়। সিহঁতি একদম নিজৰ ভাগে নিজে নিজে কামবোৰ কৰি থাকে। সকলো শিক্ষকৰ ফটো লৈ সিহঁতি এখন বৰ্ড, ফিংগাৰ প্ৰিণ্টৰ এখন বৰ্ড তৈয়াৰ কৰিছে। এয়া হৈছে ষ্টুডেণ্টৰ মৰমবোৰ। এনেকৈ কেতিয়াও ভবা নাছিলোঁ যে মোৰ কাৰণেও কোনোবাই কৰিব ইমান স্পেচিয়েলকৈ কিবা এটা ইমানখিনি মৰম আগবঢ়াব। সেইটো কেতিয়াও ভবাই নাছিলোঁ। কেনেকৈ সেইটো সম্ভৱ হৈ গ'ল গমেই নাপালোঁ। আমাৰ এগৰাকী সহপাঠী মেমে নৃত্য প্ৰদৰ্শন কৰিছিল। এগৰাকী নাৰী, এগৰাকী ছোৱালীক মাক দেউতাকে কেতিয়া সৰুৰ পৰা ডাঙৰ দীঘল কৰি এটা উপযুক্ত চাকৰি কৰিব পৰা বা উপযুক্ত কৰ্মত সংস্থাপন দিয়াৰ লগতে কিমানখিনি ছোৱালীজনীৰ হৈ সপোন দেখে মাক দেউতাকেহে জানে। সেইটো সময়তে যদি ছোৱালীজনীৰ সপোনবোৰ পূৰ হোৱা সময়ত যদি এনেকুৱা এটা খবৰ আহে কিছুমান নৰপিশাচৰ হাতত তেওঁ বলি হৈছে, সেই সময়ত মাকৰ অনুভৱটো, মাক দেউতাকৰ অনুভৱটো কেনেকুৱা হ'ব পাৰে। সঁচাকৈ আজি আমাৰ সমাজত নাৰী সুৰক্ষিত নহয়। যিটো আমাৰ কলকাতা মৌমিতা দেৱনাথৰ লগত যিটো ঘটনা হ'ল, কোনো যাতে ষ্টুডেণ্ট, কোনো যাতে মহিলাৰ লগত সেইটো ঘটনা নহওক। তেওঁ সোনকালে জাষ্টিচ পাওক, সেইটোৱে আমি কামনা কৰিছোঁ। তাৰপিছতে নাটক, নৃত্য, গীত এইবোৰৰ মাজেৰে আমাৰ আজি কাৰ্যসূচীবোৰ চলি গৈ থাকিল। বহুতখিনি কষ্ট কৰি ষ্টুডেণ্টসকলে আমাৰ কাৰণে বহুতখিনি কৰি থৈছিল। সেইখিনি অকণমান আপোনালোকক দেখাই দিছোঁ। স্কুল ছুটি হোৱাৰ পিছতে সকলোৱে আমি ৰেষ্টুৰেণ্টত খাবলৈ আহিলোঁ, কাৰণ চবৰে ভোকো লাগি আছে। সকলোৱে একদম ফটো মৰাত নিজৰ নিজৰ কামত সকলো ব্যস্ত হৈ আছে। যদি সকলোৱে কথা পাতি আছে, চবেই খানাৰ কাৰণে ৱেইট কৰি আছে, কেতিয়া খানা আহিব, কাৰণ ৰাতিপুৱাৰ পৰা ভোকো লাগিছে। দুখনমান ফটোও লগতে দি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।